প্ৰশাসনিক সেৱাত আহিবলৈ হলে তোমালোকে বিৰাট ভাল ষ্টুডেণ্ট হ'ব নালাগে, চিন্তা কৰিব নালাগে। মই ইমান মেৰিটৰিয়াছ ষ্টুডেণ্ট নাছিলোঁ, বুজিছা। ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ, এইটো বেলেগ কথা বাৰু, কিন্তু মই ইমান মেৰিটৰিয়াছ নাছিলোঁ। কিন্তু পঢ়া শুনাখিনি কৰিছিলোঁ, ভালকৈ পঢ়িছিলোঁ। মোৰ এতিয়ালৈকে 4টা ডিগ্ৰী আছে। মোৰ ফৰেইন লেংগুৱেজৰো ডিগ্ৰী আছে, মাষ্টাৰ ডিগ্ৰীটো আছে, মাছ কমিউনিকেশ্যন আছে। গতিকে ইমান মই মেৰিটৰিয়াছ নহয়, বাট আই এম এ ষ্টুডিয়াছ, নট মেৰিটৰিয়াছ, বাট আই এম এ ষ্টুডিয়াছ। সেইকাৰণে তোমালোকে প্ৰশাসনিক সেৱাত যদি আহিব খোজা, প্ৰথমতে এটা বেৰিয়াৰ পাৰ কৰিব লাগিব। মানে তোমাক কোনে যোগ্যতাটো দিব। আজি তোমালোকে মেট্ৰিক পাছ কৰিলে ইয়াত আহিব পৰা কলেজত বা হাই ছেকেণ্ডাৰী স্কুলত যাব পৰা, নহয় জানো? সেই ঠিক তেনেকৈ যেতিয়া প্ৰশাসনিক সেৱাত তোমালোকে অৱতীৰ্ণ হ'ব লাগিব, তাৰ কাৰণে তোমালোকে গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো মাৰ্গলে থৈ যাব পাৰো খোজ সময় বালিত। আজি সুধা গ্ৰন্থ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে অসম চৰকাৰে গোটেই বছৰজোৰা এটা আমি পৰিকল্পনা জন্ম জয়ন্তীত কৰা হৈছে উদযাপনৰ, আৰু তেখেতৰ প্ৰচাৰৰ, তেখেতৰ যি অৱদান। আজি তেখেত মহান কিয়? ডক্টৰ এপিজে আব্দুল কালাম মহান কিয়? কি কাৰণত? তেখেতৰ কৰ্মৰাজি। সেইকাৰণে তোমালোকে আজি যদি ভালকৈ পঢ়া শুনা কৰা, তোমালোকৰ যদি নৈতিক চৰিত্ৰৰ স্খলন নহয়, আৰু তোমালোকে যদি সমাজক নেতৃত্ব দিয়া, তোমালোকে যদি মানৱ সম্পদ হোৱা, তোমালোকে হ'বা আদৰ্শ। আৰু তেতিয়া তোমালোকক যি অগ্ৰজ, যি অনুজ, সকলোৱে তোমালোকক কি কৰিব? মনত ৰাখিব। সেইকাৰণে এই মহান পুৰুষৰ বাণী আজি তোমালোকক মই ক'লোঁ যে তোমালোকে যিসকল মহান পুৰুষ আছে, মহাত্মা গান্ধী, তেওঁলোকৰ আত্মজীৱনী পঢ়িছানে নাই? এপিজে আব্দুল কালামৰ আত্মজীৱনী পঢ়িছানে নাই? আত্মজীৱনী পঢ়িব লাগিব, আৰু পঢ়া শুনা কৰাৰ এটা হেবিট, অভ্যাস গঢ়িব লাগিব। 1 ঘণ্টা পঢ়িলে যদি তোমাৰ মনত থাকে সেইটো নহয়, সেই মনত থকাটোক তোমালোকে কি কৰিব লাগিব? কৰ্ষণ কৰিব লাগিব। পঢ়া শুনা কৰি তোমালোকে যিখিনি মনত ৰাখিলা সেইখিনি কথা লিখা, লিখি পেলাই তুমি আকৌ তাক ৰিভাইজ কৰা। তেতিয়াহ'লে তোমালোকে, মই জানো 100% নহ'লেও 90% বা 80% ল'ৰা ছোৱালীয়ে পাহৰি নাযায়।